Hello people, what's up? বহুত দিনৰ বিৰতিৰ মূৰত আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু ঘৰৰ পৰা আজি দূৰত আছোঁ অকণ আৰু দূৰত ওলাই আহি এই ব্লগটো ষ্টাৰ্ট কৰিম। ঘৰত বহুত হাল্লা হৈ থাকে কাৰণে মই এটা শান্ত পৰিৱেশত ওলাই আহিছোঁ আমাৰ গাঁৱৰে। সো গাইজ ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে মই কেইটামান কথা ক'ম। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। যিবিলাক কথা কওঁ মই সেইখিনি যাতে বেলেগেও গম পায়, ভালৰ কাৰণে কওঁ। চ' বেলেগেও যাতে গম পায় সেইখিনি মোক কৈ দিয়ক, হেল্পখিনি কৰি দিয়ক। আৰু এতিয়া আজি ব্লগটো মই ডিছকাছ কৰিম। আজিৰ ইছ্যুটো হৈছে যে এক্সিডেণ্ট বহুত হৈ আছে আমাৰ বৰ্তমান সমাজত। আমাৰ অসমত বহুত এক্সিডেণ্ট, বিভিন্ন ধৰণৰ এক্সিডেণ্ট হয়। ক'ৰবাত মানুহ মৰে, ক'ৰবাত সংকটজনক অৱস্থাত যায় মেডিকেললৈ নিয়া হয় তেওঁলোকক। আৰু এইবিলাকৰ মূল কাৰণ হৈছে আমি অতিমাত্ৰা স্পীডত আমি বৰ্তমান গাড়ী চলাবলৈ ধৰিছোঁ। আৰু স্পীডটো কি হয় যে স্পীডত আমি গাড়ীখন চলালে নহ'ব, কণ্ট্ৰল কৰিব জানিব লাগিব। আৰু লিমিটৰ বাহিৰত কোনোদিনে যাব নালাগে। আমি স্পীড লিমিটৰ বাহিৰত দিব নালাগে। তাৰ পৰা স্পীড লিমিটটো আমি বঢ়াই দিয়াৰ ফলত আমাৰ নিজৰো ক্ষতি হ'ব পাৰে বা আনৰ বেলেগ কোনোবা মানুহৰো ক্ষতি হয়। চ' যদি আমি এইখিনি নকৰি ভালদৰে শান্তভাৱে আমি যদি গাড়ী চলাব চেষ্টা কৰোঁ, তেতিয়াহ'লে হয়তো এই যিখিনি আমি প্ৰব্লেম হৈ আছে সেইখিনি নহয়। চ' আশা কৰিছোঁ যাতে নেক্সট বা এনেকুৱা কোনো ধৰণৰ সংকটজনক এনেকুৱা এক্সিডেণ্ট নহয়। হাউলিত নহয়, সৰভোগত এক্সিডেণ্ট হৈছে। দুজন ল'ৰা থিতাতে মানে মৃত্যু হৈছে, স্পট ডেথ হৈ গৈছে। চ' কেইদিনমান আগতে মুকালমুৱা যি নলবাৰী মুকালমুৱা আছে, মুকালমুৱাৰ কিবা এটুকুৰা ঠাইত এক্সিডেণ্ট হৈছে। 9 বছৰৰ ল'ৰা এজনে বাইক চলাই আছিলে আৰু 9 বছৰৰ ল'ৰাজন আছিলে বা গোটেইকেইজন মানে সৰু পোৱালি আৰু নতুনকৈ বাইক কিনিছিলে 220 এখন। 220 গৈ মেক্সিমাম এখনত মেজিক মালটনা এখন মেজিকত খুন্দিয়াই দিছে। চ' গোটেইকেইটা মৰিছে বুলি মই খবৰ পাইছোঁ। এতিয়া কি হয়, বহুত এক্সিডেণ্ট বৰ্তমানলৈকে হৈ আছে। মই ভাবিলোঁ যে এক্সিডেণ্টৰ ওপৰতে মানুহক সজাগ কৰা যাওক এই ভিডিঅ'টোৰ জৰিয়তে। চ' বেলেগ একো উদ্দেশ্য নাই মোৰ। যিখিনি আমাৰ বৰ্তমান অসমত চলি আহিছে প্ৰব্লেমছবিলাক যিবিলাক হৈ থাকে, চ' সেইখিনি যাতে নহয় কোনোদিনে বা মানে কণ্ট্ৰল হয় অলপ। মোৰ কথাখিনি শুনি যাতে মানুহবিলাকে অলপ হ'লেও গাত লগাই নিজৰ ভুলখিনি। চ' এক্সিডেণ্ট কিয় হয় মই সেইখিনি কথা কৈ আছিলোঁ যে এক্সিডেণ্ট হয় অতিমাত্ৰা স্পীডৰ ফলত। এক্সিডেণ্ট হয় আমি ড্ৰিংক কৰি গাড়ী চলোৱাৰ ফলত। আজিকালি দিনতে কিছুমান ড্ৰাইভাৰে কৰে গাড়ী চলায়, দিনত ড্ৰিংক কৰি কেনে গাড়ী চলায়। আৰু এটা আছে যে ট্ৰেফিক ৰুলবিলাক ফ'ল' নকৰে। ট্ৰেফিক ৰুল ফ'ল' নকৰাৰ ফলত বহুত এক্সিডেণ্ট হয়। আৰু কম্পিটিশ্যন কৰা হৈছে আজিকালি, চব ড্ৰাইভাৰে কম্পিটিশ্যন কৰা হৈছে। যে কম্পিটিশ্যনটো এনেকুৱা কৰে যাতে এনেকুৱা সকলোৱে ভাবে যে, আৰু কম্পিটিশ্যনবিলাক এনেকুৱা কৰে যে কম্পিটিশ্যন ইখন গাড়ীতকৈ যদি মই আগত যাব পাৰোঁ বেছিকৈ টকা পাম। ত' টকাত লৈ আমি একো মৰাৰ সময়ত আমি টকা লৈ নাযাওঁতো। মৰাৰ সময়ত কোনোদিন আমি টকা একোৱে নিনিওঁ, টকা নিনিওঁ, সম্পত্তি নিনিওঁ, একোৱে নিনিওঁ। আৰু যিকেইটা দিন আছোঁ আমি ভালকৈ খাই বৈ লৈ সুখ শান্তিৰে আমি গোটেইকেইটা চবে মিলা প্ৰীতিৰে থাকি কিনে আমি এনজয় কৰিব লাগে লাইফটো। আৰু কম্পিটিশ্যন টকা পইচাৰ পিছত লাগি একো লাভ নাই, একো লাভেই নহয় টকা পইচাৰ পিছত লাগি। চ' সেইবিলাক আমি যদি বাদ দি ড্ৰিংক নকৰি ট্ৰেফিক ৰুল ফ'ল' কৰি আৰু কম্পিটিশ্যন নকৰি এখন গাড়ীৰ লগত আনখন গাড়ী কম্পিটিশ্যন নকৰি অতিমাত্ৰা স্পীডত গাড়ী নচলাই যদি আমি ভালকৈ চলি যাব পাৰোঁ, তেতিয়াহ'লে প্ৰব্লেমছবিলাক ইমান নাহে আৰু। চ'
প্ৰব্লেমছবিলাক একোৱে নাহে। আৰু এতিয়া কি হৈছে, মই বেলেগ এটা কথা ক'ম। এতিয়া এক্সিডেণ্টৰ হেৰিটো গ'ল, এতিয়া বৰ্তমান মই ফেচবুকত আপলোড কিছুমান পাই আছোঁ যে হয়তো দেৰিকৈ পাইছোঁ মই, যে মানে মানে কিছুমান ইছলাম ধৰ্মী মানুহে আমাৰ কয় যে হিন্দু জাতি অভদ্ৰ, অসভ্য, কিবা কিবি মানে বেলেগ বেলেগ ষ্টেটাছ আপডেট কৰে। চ' অপ্ৰীতিকৰ বেলেগ বেলেগ ষ্টেটাছ আপডেট কৰে। চ' মানে সেইখিনি কৰিব নালাগে, কিয়নো জাতি ভেদ ধৰ্ম এইবিলাকে একোৱে হেৰি নকৰে। জাতি ধৰ্মক লৈ আমি কাজিয়া কৰাটো অনুচিত, আৰু জাতি ধৰ্মক লৈ কাজিয়া কৰি একো লাভ নাই। আমি যিখিনি অসমত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে, বিভিন্ন জাতিৰ মানুহ আছে, চ' গোটেইখিনি যদি আমি একেলগে মিলা প্ৰীতি হৈ যদি আমি থাকিব পাৰোঁ, যদি আমি ভালকৈ মানে থাকোঁ, তেনেহ'লে ভালদৰে আমি লাইফটো এনজয় কৰিব পাৰোঁ। মানে লাইফটোত যিবিলাক এইম আছে সেইখিনি আমি ফুলফিল কৰিব পাৰোঁ। চ' জাতি ধৰ্মক লৈ লাগি আমি একোৱেই লাভ নাই। আৰু এইখিনিয়ে ক'ম, আৰু বিশেষ একো ক'বলগীয়া নাই। চ' সদায় গাড়ী শ্ল' চলাওক, গাড়ী অতিমাত্ৰা স্পীডত নচলাব, কম্পিটিশ্যন নকৰিব, ড্ৰিংক কৰি গাড়ী নচলাব, যাতে আমাৰ বেলেগো শান্তিত থাকিব পাৰে, আপুনিও শান্তিত থাকিব পাৰে, বা মানে সকলোৱে যাতে শান্তিত থাকিব পাৰে, আমি এইখিনি সদায় চেষ্টা কৰিব লাগে। জেদ মনোভাৱ লৈ, হিংসা মনোভাৱ লৈ আমি যাই থাকিব নালাগে, এইটো বহুত বেয়া কথা হয়। চ' এইখিনিয়ে মই ক'ম। আৰু শেষত মই ক'ম, যদি আপোনাৰ মোৰ সৈতে একমত, তেনেহ'লে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, মোক শ্বেয়াৰ কৰক, আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংক এটা মই ডেছক্ৰিপশ্যনত দি দিম। চ' সেইখিনিমতে ফেচবুকত মোক ফ'ল' কৰিব, ইনষ্টাগ্ৰামত ফ'ল' কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, যাতে বাহিৰৰ মানুহবিলাকেও গম পায় মই কি কৰি আছোঁ। আৰু এইখিনিয়ে ক'ম। গৰমটো বহুত বেছি পৰিছে, চ' কাম মই লোৱা নাই, প্ৰজেক্ট কৰা নাছিলোঁ, মোৰ এক্সাম আছিলে, সেইকাৰণে মই প্ৰজেক্টবিলাক লোৱা নাছিলোঁ, এক্সাম আছিল। চ' এক্সাম এতিয়া গ'ল, আৰু নতুনকৈ আপোনালোকৰ মাজত মই উভতি আহিছোঁ। চ' আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আহি থাকিম দিনে, প্ৰায় যদি মই সময় পাওঁ দিনে লগ পাব আপুনি মোক। চ' চাই থাকিব মোৰ ইউটিউব চেনেল কিংমেকাৰ বৰপেটা। অ'কে দেন, সেইখন মই এইটোৱে ক'ম, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, প্লিজ। অ'কে, বাই দেন, বাই।